আজি হৈছে মাঘৰ 1 তাৰিখ আৰু আমি সকলোৱে ঘৰৰ মিলি এটা খানা যোগাৰ কৰিছোঁ। এয়া মায়ে কণী সিজাইছে, চাহৰ লগত খাবলৈ ব্ৰেড, কণী, তিল পিঠা আছে, সেয়া খাম। আৰু আনফালে মামীহঁতে, মোৰ ভণ্টিহঁতে, বৌহঁতে সকলোৱে মিলি আমি পাচলি কাটি আছোঁ। মই পিছে পাচলি কাটা নাই, মোৰ গাটো বেয়া যে, মই সেইকাৰণে কণী বাকলি গুচাব দিছে মোক, সেইখিনি মই গুচাম। আৰু দেখিছেনে টমিটো ইমান ধুনীয়াকৈ শুই আছে। আৰু এয়া আমি চবেই পাচলি কাটি আছোঁ। এইটো মোৰ মামাৰ ল'ৰা, এই মোক দেখি নমস্কাৰ কৰিছে। আৰু এইখিনি মাছখিনি ভালদৰে ধুই ইয়াত নিমখ হালধি মিলোৱা হৈছে ভাজিবৰ কাৰণে। হালধি দি থকা হৈছে। আৰু আনহাতে ভণ্টিহঁতে যিহেতু গাহৰি খাই ভাল পায়, এই গাহৰি মাংস জুইত পুৰা যোগাৰ কৰি আছে। আৰু এয়া অলপ পুৰি হ'লে গাহৰি মাংস খাবলৈ সিহঁতে যোগাৰ কৰি আছে। সেইকাৰণে আৰু ফূৰ্তি মানুহৰ আপোনাৰ তাত লাগিলে অকণমান বেয়াই হওক বা ভালেই হওক, কোনো কথা নাই, চলি যায়। তাত লগ পালে তেনেকেই খাই ভাল লাগে। গাহৰি খোৱাসকলে গাহৰি খাব, নহ'লে আমি আপোনাৰ ব্ৰইলাৰ মাংস আনিছোঁ। আৰু এইফালে মাছ ভাজি আছে এগৰাকী মামীয়ে, আৰু মায়ে দালিত তেল দিবৰ কাৰণে ৰৈ আছে। দালিত তেল দিব, পনীৰ আছে, ব্ৰইলাৰ মাংস আছে, মাছ আছে, পিঁয়াজি খানা, চালাড, পাপৰ। এয়া অকণমান ভণ্টি ভাইটিহঁতে ফূৰ্তি কৰিছে। কোনেও যাতে বেয়া কমেণ্ট নিদিয়ে দেই। অকণমান নাচি বাগি আমি ভাল পাওঁ, যিহেতু ফূৰ্তি কৰি থাকোঁ অকণমান, কোনো বেয়া কমেণ্ট নিদিব। বিহু বুলি নিজৰ ঘৰ চোতালতে এপাক সকলোৱে মিলি জুলি নাচিছোঁ। মাহঁতে ইমান বয়সতে নাচিছে, মানে কেমেৰা ধৰা মানুহ নাই কাৰণে মই নাচাখিনি দেখাব নোৱাৰিলোঁ। ছোৱালী থাকে যে তাইৰ গাটো অকণ বেয়া হৈ থাকে, নাচিব নিদিয়ে তাই। আমাৰ জোঁৱাই মামীহঁত ভণ্টিহঁতে সকলোৱে মিলি নাচি আছে ধুনীয়াকৈ। মোৰ মানুহজনো ৰ'ব পৰা নাই, ছোৱালীকো ওচৰত লৈ নাচিবলৈ যাব। ফূৰ্তি কৰিছে বিহু বুলি আৰু কোনো যাতে বেয়া কমেণ্ট নিদিয়ে, আমি এনেকৈ ফূৰ্তি কৰি থাকি ভাল পাওঁ। মানুহজনে আৰু জোঁৱাই, ভাইটি, মা এনেকৈ সকলোৱে নাচি আছে, ভণ্টি। আৰু নাচি বাগি হ'ল, আমি সকলোৱে খাবলৈ বহিছোঁ। চব বহা নাই বাৰু, মোক বহিব দিছে দেহা থকাৰ কাৰণে। এইফালে মামা মানুহজন, তাৰপিছত জোঁৱাইৰ লগৰ এজন, ভণ্টিহঁত, ভাগিনটো, আমি বহিছোঁ আৰু বাকীখিনি পিছত বহিব। এনেদৰে আমি মাঘৰ 1 তাৰিখে সকলো মিলি খানা খালোঁ দেই। বাই বাই।